নমস্কাৰ বিউটি জিত ব্লগলৈ মই সকলোকে নমস্কাৰ জনাইছোঁ। আজি আচলতে মই চুলিৰ যতন কেনেকৈ ল'ব পাৰি তাৰ ওপৰতে এটা লৈ আহিছোঁ। মই বস্তুখিনি ধুনীয়াকৈ বনাই থৈছোঁ টেমাত, কিন্তু মই বনোৱাটো দেখুৱাব নোৱাৰিম। মই লগাম কেনেকৈ, তাৰপিছত আপোনালোকে চাই যাওক মই কেনেকৈ লগাওঁ, কি কৰোঁ। তাৰপিছৰখিনি মই শেষত আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে আপোনালোকে চাব। মই এইখিনি ধুনীয়াকৈ নাৰিকল তেলৰ লগত বনাইছিলোঁ মই বস্তুটো। মই লগাম আজি ধুনীয়াকৈ। নাৰিকল তেল আচলতে গোট মাৰি আছে, ঠাণ্ডাৰ দিন হয় এতিয়া, সেইকাৰণে পূৰা এনেকৈ লৈ লৈছোঁ। দেখিছে, লৈ পেলাই ধুনীয়াকৈ একদম চুলিত মই লগাই লওঁ এনেকৈ। আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই যাওক, তাৰপিছতে মই বাকীখিনি কৈ যাম কেনেকৈ বনালোঁ, কি কথা। চুলিখিনি বহুত ধুনীয়া হয় আচলতে। মানে কি বহুত চুলি সৰিছিলে মোৰ, আৰু চুলিও পকিছিলে বহুত আচলতে মোৰ। তাৰপিছতে মই লগাইছিলোঁ, লগাওঁতে মানে বহুত ভাল পাইছোঁ। আচলতে বনাই থোৱা মোৰ দিন হৈ গ'ল, সেইকাৰণে আচলতে মই আপোনালোকক মানে কি বস্তুটো বনাই পেলাই দেখুৱাব নোৱাৰিলোঁগৈ। নাই, মই আজি কেনেকৈ কৰিলোঁ, কি কথা, সেইখিনি আপোনালোকক জনাম। কেতিয়াবালে মোৰ যদি আকৌ ঢুকায়, তেতিয়া মই আকৌ বনালে নিশ্চয় আপোনালোকৰ মাজত বাৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। আজি মই লগাই পেলাই দেখুৱাইছোঁ বাৰু। সেইখিনি ধুনীয়াকৈ লগাই লওঁ। মই বনাইছিলোঁ আচলতে, এতিয়া কৈ যাওঁ আৰু হয়নে নহয়, কাৰণ মোৰ লগাই পেলাই হৈছে ধুনীয়াকৈ। একদম গুৰিবিলাকত মালিচ কৰিব লাগিব। আজি আচলতে মই লগাই থৈছোঁ, কাইলৈ ৰাতিপুৱাই মূৰটো মই চেম্পু দি ধুনীয়াকৈ ধুই পেলাম। সেইকাৰণে বোলো নাই, ভিডিঅ'টো আপোনালোকৰ মাজলৈকে লৈ আহোঁ, কেনেকৈ বনালোঁ, কি কথা। তেলখিনি মই বনাইছিলোঁ আচলতে নাৰিকল তেলৰ লগত মই বনাইছিলোঁ। নাৰিকল তেলৰ লগত মই লৈছিলোঁ মিঠি গুটি। মিঠি গুটিটো আমাৰ চুলিৰ কাৰণে একদম বহুত ভাল, হয়নে। মিঠি গুটি ল'লোঁ, তাৰপিছতে পিঁয়াজ লৈছিলোঁ। মিঠি গুটিখিনি মই প্ৰথমতে ধুনীয়াকৈ ধুই চাফা কৰি লৈছিলোঁ। লৈ পেলাই ধুনীয়াকৈ সেইখিনি মই মিক্সি গ্ৰাইণ্ডাৰত ধুনীয়াকৈ পিচি পেলালোঁ। তাৰপিছত সেইখিনি ল'লোঁ। পিঁয়াজো মই কাৰণ মই তেল সৰহকৈ বনাই থৈছোঁ, বহুতখিনিয়ে বনাই থৈছোঁ, দেখিছে চাগে। মই বস্তুবিলাকৰ পৰিমাণ বেছিকৈ লৈছিলোঁ, আপোনালোকেও তেনেকৈ ল'ব। তাৰপিছতে মই পিঁয়াজ লৈছিলোঁ, ঠিক 3-4টামান লৈছিলোঁ চাগে। সেইখিনি ধুনীয়াকৈ মই চাফ চিকুণ কৰি পেলাই মিহি মিহিকৈ কুটি পেলাই সেইখিনিও এক্সট্ৰাকৈ মই মিক্সি গ্ৰাইণ্ডাৰত পিচিলোঁ। তাৰপিছতে লৈছিলোঁ আমলখি লৈছিলোঁ মই। আমলখিখিনিও ধুনীয়াকৈ একদম গুটিখিনি আঁতৰাই পেলালোঁ। গুটিখিনিৰ সৈতে পিচিবলৈ আচলতে দিগদাৰ হ'ব মিক্সি গ্ৰাইণ্ডাৰত, সেইকাৰণে মই প্ৰথমতে ধুই লৈছোঁ। ধুই পেলাই ধুনীয়াকৈ শুকুৱাই পেলালোঁ সেইখিনি। মানে কি পানীটো আচলতে শুকুৱাই পেলাই মানে হেৰি কৰি পেলাইছোঁ, আমলখিটোত নলগা মানে হেৰি কৰিছোঁ। তাৰপিছতে মই সেইখিনিও এক্সট্ৰাকৈ মিক্সি গ্ৰাইণ্ডাৰত পিচি ল'লোঁ। লৈ পেলাই এইখিনি ধুনীয়াকৈ এটা হেৰি কৰি ল'লোঁ। লৈ পেলাই মই নাৰিকল তেল দিলোঁ কেৰাহীত। কেৰাহীটো আপোনালোকে হেৰি ল'ব আৰু ধৰক বস্তু মানে কি বনোৱা সিজোৱা কেৰাহীত হ'লে হালধি কালাৰটো হৈ যাব পাৰে, সেইকাৰণে বা চচতো আপোনালোকে তেলখিনি লৈ ল'লোঁ। লৈ পেলাই মই ধুনীয়াকৈ এফালে মিঠি গুটিখিনি দিলোঁ, এফালে পিঁয়াজখিনি দিলোঁ, এফালে মই হেৰিখিনি দিলোঁ, আমলখিখিনি দিলোঁ। ধুনীয়াকৈ ভাজি পেলালোঁ, একদম ৰঙচুৱাকৈ ভাজিছোঁ, বহুত সময় ভাজিছোঁ মই ধুনীয়াকৈ। তাৰপিছতে ভাজি হোৱাৰ পিছতে তাৰপিছত চাকনি এখনত মই ধুনীয়াকৈ চাকি পেলাই ইয়াত ভৰাই থলোঁ। ভৰাই থৈ এতিয়া মানে কি আৰু লগাবলৈ সুবিধা হয় আচলতে। এতিয়া ঠাণ্ডা দিন বুলি কওঁতে দিয়কচোন আপুনি তেলটো সন্ধিয়া কাৰণ গোট মাৰিয়ে থাকে, হয়নে নহয়। কিন্তু এনেকৈ ল'লে খপটো খুলিয়ে ধুনীয়াকৈ লগাব পাৰোঁ আমি। তাৰপিছতে এইটো আজি দিলোঁ মই আপোনালোকক টিপছ এটা দিলোঁ, আপোনালোকে লগাই চাব। মোৰ একদম চুলি সৰা বন্ধ হৈ গ'ল, আৰু মোৰ ধেৰ চুলি পকিছিলে। চুলি পকাও বহুতখিনি মানে হেৰি হৈ গৈছে, ভাল হৈছে। আপোনালোকে লগাই চাবচোন কেনেকুৱা পায় বাৰু, মোক জনাব। মই আচলতে ভিডিঅ'টো কি কেনেকৈ কৰিছিলোঁ কি সেইখিনি আচলতে দেখুওৱা নহ'লে, সেইকাৰণে ভাবিছোঁ আজি ভইচ দি পেলাই মই আপোনালোকৰ কথাখিনি কওঁ। তাৰপিছতে আকৌ এটা টিপছ দিবলৈ ওলাইছোঁ দাঁতৰ বিষৰ কাৰণে। মাজতে মোৰ দাঁতৰ বিষ হৈছিলে, সেই দাঁত এটা একদম বহুত বিষ, মানে উৰুকাৰ আগদিনাখনৰ পৰা বিষ মোৰ। তাৰপিছত উৰুকাৰ দিনাখনতো হয়নে সকলোৱে খোৱা বোৱা কৰে ধুনীয়াকৈ, ঘৰত মাছে মাংস আনি খায়। মোৰ এনেকুৱা অৱস্থা হৈছে, মানে মই দিনটোত কাম বন কৰি মেলি লৈ তাৰপিছতে তেওঁ ঔষধ আনি দিছিলে। আচলতে ঔষধ খালোঁ, ঔষধ খাই খুব বেছি 3 ঘণ্টামান মই ভাল পাইছিলোঁ। সেই 3 ঘণ্টাতে মই ধুনীয়াকৈ কাম বন কৰি মেলি, কাৰণ ল'ৰাও আছে, ল'ৰাক খোৱাব কৰিব লাগিব, হাজবেণ্ড আছে তেওঁকো দিব কৰিব লাগিব। সেই 3 ঘণ্টাতে মই যেতিয়া ভাল পাওঁ নহয়, তেতিয়া ধুম কামখিনি কৰি মেলি আজৰি হওঁ। তাৰপিছতে ঘৰলৈ মই ভাইটিলৈ ফোন কৰিছিলোঁ। মোৰ ভাইটিও তেনেকৈ দাঁতৰ বিষ হৈ থাকে। আচলতে বহুত ডক্তৰক দেখুৱালে, তাৰ ভালেই হোৱা নাইকিয়া, ভাল নহয় মানে, দাঁতবিলাক চব লৰি গৈছিলে আচলতে তাৰ। তাৰপিছত মই তালৈ ফোন কৰিলোঁ, বোলো ভাইটি এনেকুৱা তেনেকুৱা কি কৰি আছ বুলি সুধিছিলে আচলতে মোক। তাৰপিছত মই বোলো মই দাঁতৰ বিষত শুই আছোঁ। তাৰপিছত ক'লে বা তই এনেকুৱা তেনেকুৱা কৰচোন। কি
কৰিব লাগিব তেতিয়া মোক ভাইটিয়ে কৈছিলে হেৰি কৰ তই ঘৰৰ যিটো সৰিয়হৰ তেলটো যে সেইটোতে 1 চামুচমান ল তাৰপিছতে হালধি ঘৰৰ হালধিটো ঘৰৰ হালধি নহ'লে বা কিনা হালধি ভাল হেৰিয়াৰ পায় নহয় সেইটো ল'লে হ'ব আপোনালোকে হ'লেও মানে কি ঘৰত যিটো খুনা হালধি সেইটো হ'লে বেছি ভাল হয় সেইটো ল'ব আপোনালোকে তাৰপিছতে সেই হালধিৰ জোখত আধা নিমখ ল'ব আপোনালোকে সেইটো এটা ধুনীয়াকৈ একদম পেক বনাব আচলতে পেক বনাই তাৰপিছতে মই পূৰা দাঁতত ধুনীয়াকৈ ঘঁহিলোঁ সেই দিনটো মানে মই উৰুকাৰ দিনাখন সেই দিনটো মানে কি আৰু কাম কৰি আছোঁ তাৰপিছতে দাঁতত এইটো দাঁততে হৈছিলে ন মই দাঁতটোত লগাই পেলাই থৈ দিওঁ দাঁত মানে কি কাৰণ ব্ৰাছ কৰিবতো নোৱাৰোৱেই কাৰণ দাঁতৰ বিষ হৈ আছে পূৰা তাৰপিছত লগালগ কি কৰোঁ সেয়া লগাই থওঁ অকল সময় মানে কি মুখত কাৰণ হেৰিটো আছে নহয় মিঠাতেলটো আছে লগতে নিমখো আছে সেইফালে এটা ধৰক লগাই থোৱাৰ পিছত এনেকৈ কিবা লেলতি নিচিনাকৈ ওলাই সেইখিনি মানে কি আচলতে গোটেই দাঁতখিনিয়ে পাব লাগিব সেই বস্তুখিনি তাৰপিছত মই লগাই পেলাই মুখখন চপাই এনেকৈ দিনটো কাম কৰি আছোঁ আকৌ পেলাই দিওঁ লেলতিখিনি দি আকৌ মই লগাই থওঁ আকৌ তেনেকৈ দিনটো যে কাম কৰি তেনেকৈ কাম বন কৰি মেলি মই মানে দিনটোত ছবাৰমান চাগে লগাইছোঁ দেই মই ছবাৰমান লগোৱা হোৱাৰ পিছতে মই সন্ধিয়ালৈ মানে দাঁতৰ বিষটো ভাল পাইছোঁ আৰু দাঁতৰ বিষটো ভাল পাই ৰাতিলৈ ধুনীয়াকৈ উৰুকাৰ খানাও একদম ধুনীয়াকৈ খাব পাৰিলোঁ সেইকাৰণে কৈছোঁ যিসকলৰ যদি দাঁতৰ বিষ আছে সেইসকলে কৰি চাবচোন বহুত ভাল পাব মানে ডক্টৰৰ কি আৰু ঔষধ দিয়ে ডক্টৰে দুদিনমান ভালটো হয় মানে কি মোক তেওঁ ফাৰ্মাচীৰ পৰা ঔষধ আনি দিছিলে ঔষধ খাই খুব বেছি 3 ঘণ্টা ভাল পাইছিলোঁ মই তাৰপিছত আকৌ দাঁতৰ বিষ আৰম্ভ হ'ল কিন্তু যেতিয়া মই ভাইটিয়ে এই টিপছটো দিলে এই টিপছটো যেতিয়া মই মানে কি লগালোঁ দাঁতত কিন্তু ইমানেই ভাল পালোঁ নহয় মানে ক'ব লাগিব আৰু সেইকাৰণে বোলো নাই ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো মই দাঁতৰ বিষয়ে কওঁ আপোনালোকে লগাই চাব কাৰোবাৰ যদি হৈছে লগাই চাই পেলাই মোক আপোনালোকে কমেণ্ট কৰিবচোন বাৰু ভাল পাইছা না একদম 100% গেৰাণ্টি দিছোঁ মই মানে ভাল হ'বই সেইকাৰণে ভিডিঅ'টো আজি এনেকৈ বনালোঁ আৰু তেলৰ কথাটো ক'লোৱেই তেল মচলি সৰা একদম পূৰা বন্ধ হৈ গ'ল বুলি মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লগতে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকলে মোৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে সেই সকলোকো অনুৰোধ কৰিছোঁ ভিডিঅ'টো চাই শেষত লাইক কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব তেতিয়া মোৰ নতুন ভিডিঅ'সমূহ আপোনালোকে চাব পাৰিব আকৌ পুনৰ ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহি আছোঁ আজিলৈ বাই বাই